মাত্ৰ 40 টকা খৰচ কৰি আপোনাৰ এতিয়া প্ৰয়োজনীয় নথি ইনকাম সাৰ্টিফিকেটটো উলিয়াই ল'ব পাৰিব। বন্ধুসকল কোনো ধৰণৰ অফিচত যাব নালাগে, কোনো ধৰণৰ কাৰ্যালয়ত নোযোৱাকৈ এতিয়াৰ পৰা আপোনালোকে ইনকাম সাৰ্টিফিকেটটো উলাই ল'ব পাৰিব। তো বন্ধুসকল আপোনাৰ মাত্ৰ এটা মোবাইলৰ জৰিয়তে আপুনি ইনকাম সাৰ্টিফিকেটটো উলিয়াব পাৰিব। সেৱা সেতু পোৰ্টেলৰ জৰিয়তে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিম। আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলতে লাভ কৰিব পাৰিব ইনকাম সাৰ্টিফিকেট। বন্ধুসকল প্ৰথমতে আপোনালোকে যাব লাগিব যিকোনো ব্ৰাউজাৰলৈ। ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ কৰিব লাগিব সেৱা সেতু বুলি। সাৰ্চ কৰাৰ পিছত এনেধৰণৰ এটা ইন্টাৰফেস খোল খাব। আপুনি ইয়াত চাব সেৱা সেতু গভৰ্ণমেণ্ট অফ আসাম। আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰা ইয়াৰ পিছত এনেধৰণৰ এটা ইন্টাৰফেস খোল খাব আপোনাৰ সন্মুখত। আপুনি চাব সিটিজেন PFC CSC অফিচিয়েল। ইয়াৰ পৰা আপোনালোকে প্ৰথমতে লগইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ লগইন অপশন আহিব। আপোনালোকে যেহেতু এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই গতিকে আপোনালোকে আগতীয়াকৈ ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব। তো বন্ধুসকল ৰেজিষ্ট্ৰেচন কৰিবলৈ হ'লে আপুনি নিউ ইউজাৰত ক্লিক কৰি দিব। নিউ ইউজাৰত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেধৰণৰ এটা ফৰ্ম ওলাই আহিব। আপুনি ইয়াত সম্পূৰ্ণকৈ মোবাইল নম্বৰটো আৰু আপোনাৰ নামটো ইউজাৰ নেম পাছৱৰ্ডটো এনেকৈ কনফাৰ্ম পাছৱৰ্ড এনেকৈ দি পেলাই আপুনি সাইন আপত ক্লিক কৰি পেলাই আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব। তো বন্ধুসকল আপোনালোকে এনেদৰে ৰেজিষ্ট্ৰেচনটো প্ৰথমতে কৰি ল'ব লাগিব। মোৰ অলৰেডি ৰেজিষ্টাৰ কৰা আছে গতিকে মই ডাইৰেক্ট লগইনত গুচি কৰাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে আৰু এটা ইন্টাৰফেস খোলাব। ইয়াত চাব সাৰ্চত আপোনালোকে ক্লিক কৰি আপোনালোকে ইয়াত ইনকাম বুলি লিখি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেধৰণৰ এটা ইন্টাৰফেস খোল পাব। আপুনি ইয়াত চাব ৰাইট সাইডত এপ্লাই বুলি লিখা আছে, যেটো ইছুৱেন্স অফ ইনকাম সাৰ্টিফিকেট ওপৰৰ যেটো অপশন আছে হেতু আপোনালোকে ৰাইট সাইডে চাব এপ্লাই বুলি লিখা আছে। এই এপ্লাইত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত এনেদৰে আৰু এটা ইন্টাৰফেস খোল খাব। আপুনি ইয়াৰ পৰা চাব কিছুমান গাইডলাইন্স দিয়া আছে। আপোনালোকে এইখিনি যিখিনি আপোনালোকে দিয়া আছে সেইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। কি দিয়া আছে আপোনালোকে পঢ়ি ল'ব। ইয়াৰ পিছত আপোনালোকে চাব আকৌ ৰাইট সাইডত আপোনালোকে এপ্লাই আছে। এপ্লাইত ক্লিক ইয়াৰ পিছত আপোনাৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস খোলাব। আপুনি ইয়াত চাব কিছুমান ইম্পৰ্টেন্ট দৰকাৰী কিছুমান নোট দিয়া আছে। আপোনালোকে এই নোটখিনি আপোনালোকে সম্পূৰ্ণকৈ পঢ়ি ল'ব লাগিব। পঢ়ি দিয়াৰ পিছত আপোনালোকে ইয়াত তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ ইয়াত চাব ইংলিছ ইংৰাজী অৰ্থাৎ আপোনালোকে ল্যাঙ্গুৱেজটো পাৰিলে সিলেক্ট কৰি ল'ব পাৰে। ইয়াৰ পিছত এইফালে চাব স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব ল্যাঙ্গুৱেজ ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব। ল্যাঙ্গুৱেজ যিকোনো ল্যাঙ্গুৱেজ আছে আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব পাৰে। ইয়াৰ পিছত আপোনালোকে এপ্লিকেন্টছ ডিটেইলছ আপোনালোকে আবেদনকাৰীৰ তথ্য ইয়াত আপোনালোকে সম্পূৰ্ণকৈ বহাব লাগিব। আপোনালোকে কি বহাব লাগিব সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই আছো। ইয়াত আপোনালোকে চাব এপ্লিকেন্টছ নেম আপোনালোকে যাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব এপ্লিকেন্ট নেমটো আপোনালোকে শুদ্ধকৈ ইয়াত বহাই দিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ এপ্লিকেন্ট জেন্ডাৰ আপোনালোকে সিলেক্ট কৰি দিব। ইয়াৰ পিছত আপোনাৰ আছে ফাদাৰ্স নেমটো আপোনালোকে বহাই দিব। মোবাইল নম্বৰটো আপোনালোকৰ অলৰেডি আহি যাব গতিকে আপোনাৰ ইমেইল যদি আছে বহাই দিব পাৰে অপচনেল গতিকে আপোনালোকে বহালে হ'ব নহলেও হ'ব। গতিকে আপোনালোকৰ পান কাৰ্ডটো যদি আছে বহালে হ'ব নহলেও হ'ব। গতিকে ষ্টাৰ মাৰ্ক যিকেইটা আছে আপোনালোকৰ এই ষ্টাৰ মাৰ্ক থকা কিটাহে আপোনালোকে পুৰ কৰিব লাগিব। গতিকে আপোনালোকে এনেকৈ শুদ্ধকৈ সম্পূৰ্ণকৈ ফৰ্মটো ফিলআপ কৰাৰ পিছত আপোনালোকে ইয়াত চাব তলফালে আছে আপোনাৰ ড্ৰাফটত আপোনালোকে ক্লিক কৰি দিব আৰু ড্ৰাফটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি সেভ হৈ থাকিব আৰু নেক্সট টাইমত আপোনালোকে যদি কেতিয়াবা ডিলিট হৈ যায় বা কাটি যায় তেতিয়াহ'লে আপোনালোকে ড্ৰাফটৰ পৰা এইখিনি গোটেইখিনি ডিটেইলছখিনি আপোনালোকে পাই যাব। আপোনালোকে ইয়াৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। আপোনালোকে যিবিলাক আপোনালোকৰ ডকুমেন্টছ দিয়া আছে ইয়াত আপোনালোকে সম্পূৰ্ণকৈ আপলোড দিব লাগিব। ইয়াত আছে এড্ৰেছ প্ৰুফ আইডেন্টিটি প্ৰুফ ল্যান্ড ৰেভিনিউ ৰিচিপ্ট বুলি ক'লে আপোনাৰ যেটো খাজনা ৰচিদ আছে সেই খাজনা ৰচিদটো আপোনালোকে আপলোড কৰিব লাগিব। এনি আদাৰ ডকুমেন্টছ বুলি ক'লে আপোনাৰ যেটো গাঁওবুঢ়া আছে এই গাঁওবুঢ়াৰ আপোনালোকে যেটো প্ৰমাণপত্ৰ আছে সেই প্ৰমাণপত্ৰটো আপোনালোকে কালেক্ট কৰি ইয়াত আপলোড দিব লাগিব। তো বন্ধুসকল কেনেকৈ আপলোড দিব লাগে আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই আছো। ইয়াত আপোনালোকে এড্ৰেছ প্ৰুফ বুলি ক'লে এড্ৰেছ প্ৰুফ আপোনালোকে আপোনাৰ যেটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো আপোনালোকে ইয়াত আপলোড ইয়াত আছে আইডেন্টিটি প্ৰুফ বুলি ক'লে আপুনি ইয়াত আইডেন্টিটি প্ৰুফ আপোনাৰ ভোটাৰ আইডি খন ইয়াত আপুনি আপলোড কৰি দিব। ডকুমেন্টছ আপলোড দিয়া সম্পূৰ্ণ হৈ যাব। স্ক্ৰল ডাউন কৰি চাব তলফালে দিয়া আছে আপোনাৰ সেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰি দিব। আপোনাৰ আহি গৈছে। আপোনাৰ ইয়াত গোটেইখিনি ডিটেইলছ শুদ্ধ হৈছে না নাই আপুনি সম্পূৰ্ণকৈ চাই ল'ব পাৰিব। ইয়াৰ পিছত আপুনি ইয়াত তলফালে চাব মেক পেমেন্ট আপোনালোকে পেমেন্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে এটা পেমেন্ট কৰিবলৈ
40 টকা পেমেন্ট কৰিব লাগিব গতিকে এটো পেমেন্ট কৰাৰ পিছত আপোনালোকে একনলেজমেন্ট ৰিসিপ্টটো ওলাই পৰিব সাকসেস হোৱাৰ পিছত আপোনালোকে আকৌ যাব লাগিব ড্যাশবোৰ্ডলৈ ড্যাশবোৰ্ডত যোৱাৰ পিছত আপোনালোকে ইয়াত যাব আকৌ লগইন কৰিব লাগিব লগইন কৰাৰ পিছত আপোনালোকে এনেকৈ লগইন কৰি লগইন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে আপোনালোকে চাব ট্ৰেক ষ্টেটাস একনলেজমেন্ট প্ৰিভিয়াস আৰু আপোনালোকে এনেধৰণৰ ট্ৰানজাকচন আইডি আৰু স্কিম নেম আৰু আপোনাৰ এপ্লিকেশন আইডিটো আপোনালোকে সম্পূৰ্ণকৈ ইয়াত দেখা পাব আপুনি ইয়াৰ পৰা আপুনি কপি কৰি ইয়াত আপুনি ট্ৰেক কৰিব পাৰিব তে বন্ধুসকল কেনে আহিছে না নাই আপোনালোকে চাব পাৰিব তো বন্ধুসকল একনলেজমেন্ট নম্বৰটো একনলেজমেন্ট ৰিসিপ্টটো যদি আপোনালোকে এনেদৰে ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে এনেকৈ ডাউনলোড কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে প্ৰিভিউত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত সম্পূৰ্ণ ডিটেইলছ সহ আপোনালোকৰ একনলেজমেন্ট নম্বৰ বা এপ্লিকেশন নম্বৰটো আপোনালোকে সম্পূৰ্ণকৈ লাভ কৰিব পাৰিব এনেদৰে বন্ধুসকল আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিব পাৰিব বন্ধুসকল ভিডিওটো কেনেকৈ লাগে যদি ভাল লাগিছে লাইক কৰি শেয়াৰ কৰি দিব